নমস্কাৰ বন্ধুসকল, ক্ৰিপ্টো অসমলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ক্ৰিপ্টোকাৰেঞ্চি পৰৱৰ্তী মুভমেণ্টৰ বিষয়ে। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো মন দি শুনিব, যাতে আপুনি পৰৱৰ্তী কোনো ধৰণৰ মুভমেণ্ট আপোনাৰ পৰা মিছ নহয়। আহক বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াত যদি আপুনি বিটকইনৰ বৰ্তমান সময়ত যিটো প্ৰাইচ সেইটো লক্ষ্য কৰে, সেইটো যদি হৈছে আপোনাৰ $30,156। ঠিক আছে, বৰ্তমান সময়ত যিটো প্ৰাইচ চলি আছে, ইয়াত আপোনালোকে দেখা পাইছে যোৱাকালি মানে পৰহি 10 এপ্ৰিলত মানে 10 এপ্ৰিলত এটা ডাঙৰ পাম্প, মোৰ যিটো অৰেঞ্জ বক্সৰ যিটো তলৰ সীমা, ইয়াত আপুনি দেখা পাইছে, ইয়াৰ পৰা এটা ডাঙৰ পাম্প দেখিবলৈ পোৱা যায়। আৰু প্ৰাইচ আজি ৰাতিপুৱাৰ ভাগত প্ৰায় $30,432 পৰ্যন্ত গুচি গৈছিলে। বৰ্তমান সময়ত প্ৰাইচ কিছু ডাউন হয়। মোৰ যিটো অৰেঞ্জ লাইন ইয়াত দেখা পাইছে আপুনি, অৰেঞ্জ লাইন যিটো এটি মেজৰ ছাপৰ্ট লাইন আছিলে $30,000, এই ছাপৰ্ট মেজৰ যিটো ৰেজিষ্টেঞ্চ লাইন আছিলে, এই ৰেজিষ্টেঞ্চ লাইন ব্ৰেক কৰি প্ৰাইচ $30,432 পৰ্যন্ত গুচি গৈছিলে। বৰ্তমান সময়ত এইটো অতি উল্লেখনীয় কথা এইটোৱে যে মোৰ ৰাতিপুৱাৰ পৰা প্ৰাইচ মোৰ যিটো ছাপৰ্ট মানে এইটো যিটো ৰেজিষ্টেঞ্চ লাইন আছিলে $30,000 ওপৰতে প্ৰাইচ আছে। গতিকে পৰৱৰ্তী সময়ত এইটো লক্ষণীয় হ'ব যে প্ৰাইচ যদি $30,000 ওপৰতে থাকে, আগন্তুক কিছু 4 আৱাৰলি কেণ্ডেল যদি ইয়াৰ ওপৰতে ক্লজ কৰে, আৰু যদি কাইলৈ পৰ্যন্ত যদি প্ৰাইচ $30,000 থাকে, তেনেহ'লে এইটো অতি প্ৰচুৰ সম্ভাৱনা হ'ব যে বিটকইনৰ পৰৱৰ্তী সময়ত এটা ডাঙৰ পাম্প আহিব পাৰে মাৰ্কেটত। গতিকে আপুনি সেই অনুসৰি আপোনাৰ ট্ৰেডিং ষ্ট্ৰেটেজি বনাব পাৰে। আপুনি ইয়াৰ পৰা এটা মানে লং পজিশ্যন অপেন কৰিব পাৰে, যদিহে মানে কাইলৈ পৰ্যন্ত যদি প্ৰাইচ ইয়াৰ ওপৰত থাকে, তেনেহ'লে ইয়াৰ পৰা লং পজিশ্যন আপুনি অপেন কৰিব পাৰে। আৰু তলফালে এটা ষ্টপ লছ ৰাখিবলৈ নিশ্চয় নাপাহৰিব। 29,653 মানত এটা ষ্টপ লছ যদি নিশ্চয় নাপাহৰিব, কিয়নো অহাকালিৰ ভাগত মাৰ্কেটত এটা ডাঙৰ মুভমেণ্ট অহাৰ প্ৰচুৰ সম্ভাৱনা আছে। তাৰ কিছু কাৰণ আছে, মই আপোনাক জনাই দি আছোঁ তাৰ কাৰণসমূহ। ইয়াত আপোনালোকে তাৰ যিটো মেজৰ কাৰণ হৈছে, সেইটো হৈছে US কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স, যিটো মাৰ্চ মাহত যিটো প্ৰকাশ পাইছিলে 14 মাৰ্চত। তাত যিটো ৰেট আহিছিলে 6%। US যিটো ইনফ্লেশ্যন ৰেট হয়, যিটো আমাৰ যিটো মেহংগাই বুলি কয়, যিটো ইনফ্লেশ্যন ৰেট, সেইটো আপোনাৰ 6% আহিছিলে। আৰু ইনফ্লেশ্যন US গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো চেষ্টা কৰি থকা হৈছে যে ইনফ্লেশ্যন যাতে কম আহে। যদি 6%তকৈ ইনফ্লেশ্যন মানে অহাকালি 12 তাৰিখে মানে US সময় অনুসৰি ইয়াত আপোনালোকে চাব পাৰে, মানে আপোনাৰ 12 এপ্ৰিল, ইয়াত দেখা পাইছে আপোনাৰ 12 এপ্ৰিল US সময় অনুসৰি 8:30 AM, আমাৰ ইণ্ডিয়ান সময় অনুসৰি সন্ধিয়া 6 মান বজাত USৰ যিটো CPI ডেটা, মানে CPI ডেটা সেইটো হয়, সেইটো ৰিলিজ হ'ব। যদিহে সেইটো 6%তকৈ কম আহে, তেনেহ'লে এটা প্ৰচুৰ সম্ভাৱনা আছে যে মাৰ্কেটত এটা ডাঙৰ পাম্প দেখা পোৱা যাব পাৰে। কিন্তু যদি 6%তকৈ যদি ইনফ্লেশ্যন ৰেট বেছি আহে, তেনেহ'লে এটা মাৰ্কেটত ডাউন ট্ৰেণ্ডো আহিব পাৰে। গতিকে আপুনি সেই অনুসৰি আপোনাৰ ট্ৰেডিং ষ্ট্ৰেটেজি বনাব, যাতে আপোনাৰ কোনো লোকচান নহয়। গতিকে সেই অনুসৰি আপোনাৰ ৰিস্ক মেইনটেইন কৰি $30,000 ওপৰত যদি আপুনি পৰৱৰ্তী সময়ত যদি অহাকালি ভাগত যদি ইনফ্লেশ্যন ৰেট যদি 6%তকৈ যদি কম আহে, তেনেহ'লে আপুনি এটা অতি প্ৰচুৰ সম্ভাৱনা আছে যে মাৰ্কেটত এটা ডাঙৰ পাম্প দেখা পোৱা যাব। গতিকে সেই অনুসৰি আপুনি ইয়াৰ পৰা লং পজিশ্যন আপুনি অপেন কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টি মই আপোনাক ইমানেই জনালোঁ। যদিহে আপোনাৰ মোৰ প্ৰাইচ, আপোনাৰ যদি বিটকইনৰ প্ৰাইচ এই অৰেঞ্জ বক্সৰ ওপৰত কাইলৈ পৰ্যন্ত থাকে, আৰু যদি US ইনফ্লেশ্যনৰ যিটো ডেটা সেইটো 6%তকৈ যদি কম আহে, মানে ইনফ্লেশ্যন যদি ৰেটটো যোৱা মাহত 6% আছিলে, এই মাহত যদি কম আহে, তেনেহ'লে মাৰ্কেটত এটা অতি ডাঙৰ মানে পজিটিভ মুভমেণ্ট আহিব পাৰে। গতিকে আৰু যদি 6% কম তলত আহে, তেনেহ'লে নিশ্চিতভাৱে মাৰ্কেটত এটা ডাউন ট্ৰেণ্ডো আহিব পাৰে। গতিকে সেই অনুসৰি আপুনি এই কথাটো মন কৰিব। চ' আপোনাক আজিৰ কাৰণে আপডেট ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰ লগ পাম। ধন্যবাদ।